তো আজি দেওবাৰ তো বন্ধৰ দিন গতিকে ৰাতিপুৱাই মোৰ ই পেডেল বাইকখন লৈ অকমান ওলাই যাওঁ বুলি ভাবিলোঁ আৰু এয়া হৈছে আমাৰ ৰাস্তা অসম চৰকাৰে দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে ঢেৰ কিবা কিবি উন্নতি হোৱাৰ কথা সেইদিনা আমাক ক'লে বিভিন্ন আঁচনি আহিল আৰু গ'ল কিন্তু আমাৰ ৰাস্তাটোৰ সলনি নহ'ল সময় বাগৰিল আৰু আমাৰ ৰাস্তাটোৰ অৱস্থা দিনক দিনে বেয়া হৈ আহিল পথাৰ সদৃশ এই ৰাস্তাটোৰে গাঁৱৰ কোন ছাত্ৰ ছাত্ৰীসকলে নিতু বিদ্যালয়লৈ অহা যোৱা কৰে তেখেতসকলেও হয়তো কেতিয়াবা ভাবিবলৈ বাধ্য হয় ইয়াৰ ৰাস্তাই নে আন কিবা আপুনি যদি গোৱালপাৰাৰ বাসিন্দা বা আপুনি যদি কেতিয়াবা গোৱালপাৰালৈ আহিছে তেনেহ'লে আপোনাৰ বাবে এই দৃশ্য তেনেই চিনাকি অসমৰ অন্য প্ৰান্তত নোপোৱা ৰাস্তাৰ দুয়োকাষে থকা ই মহামূল্যৱান শাল গাছবোৰ অসম চৰকাৰে হেনো কাটিব উদ্দেশ্য ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু দেশৰ উন্নতি আৰু এনেদৰে কিছু দূৰ অহাৰ পাছত মই এখন বজাৰ পাইছোঁ আৰু ইয়া হৈছে দেওবৰীয়া বজাৰ ধনুভাঙা আৰু ঘৰতে নিজে তৈয়াৰ কৰা চেপা পাচি জাকৈ খালৈ আদি বিক্ৰী কৰাৰ বাবে এনেদৰে সজাই থৈছে ই দাদাজনে জাকৈ গিলা কিমানকে 200 টকা এটা জাকৈ 200ৰ পৰা 250 টকালৈকে ঠিক তেনেকৈ আন বস্তুবোৰো 50 টকাৰ পৰা 300 টকালৈকে বিক্ৰী কৰে এই দাদাজন আৰু এই যে দাদাজনক দেখিছে তেখেতে ঘৰতে নিজে উৎপাদিত কৰা কিছু শাক পাচলি বজাৰলৈ লৈ আহিছে আৰু এই দাদাজনক আন কিছু দাদা আৰু বৰমাহঁতে ঘিৰি ৰাখিছে উদ্দেশ্য কিছু শাক পাচলি ৰখা আৰু সেইবোৰ বিক্ৰী কৰি দুপইচা উপাৰ্জন কৰা জনজাতীয় মূলৰ অধ্যুষিত অঞ্চলত বহা এই বজাৰখনত ঘৰতে উৎপাদিত হোৱা বিভিন্ন শাক পাচলি ইয়াত পোৱা যায় আৰু এই যে বুহঁতক দেখিছে তেওঁলোকেও হয়তো ঘৰতে উৎপাদন হোৱা বিভিন্ন পাচলি বিক্ৰী কৰাৰ বাবে এনেদৰে মিলি দিছে কাঁচকল বিলাক কিমানকে 30 টকা ন আৰু এই সাধাৰণ সহজ সৰল আমাৰ বুহঁতে তেখেতসকলৰ ঘৰৰ পৰা অনা বিভিন্ন শাক পাচলি কাঁচকল বিভিন্ন লাওৰ আগ তিয়ঁহ আদি বিক্ৰী কৰাৰ বাবে এনেদৰে মিলি দিছে আৰু বিক্ৰী কৰাৰ অন্তত যিটো পইচা উপাৰ্জন কৰিব সেই পইচাৰে হয়তো তেওঁলোকৰ ঘৰখনৰ সমস্যা কিছু সমাধান হোৱাত সহায়ক হ'ব বন্ধুসকল সেইদিনা এনেকুৱা নিচিনা সহজ সৰল দুগৰাকী মণিপুৰী নাৰীক পাখণ্ড কেইজনমানে কিদৰে মৰ্যাদা ধ্বংস কৰিছিলে সেয়া হয়তো এই মুহূৰ্তত আমি উপলব্ধি কৰিছোঁ মূলাবিলাক মূলা আৰু কবি আৰু এনেদৰে সকলোৱে নিজ নিজ দোকানখন খুলি গ্ৰাহকৰ অপেক্ষাত এনেদৰে ৰৈ আছে আৰু দিনটোৰ অন্তত যি দুই পইচা ইনকাম হয় হয়তো তেনেদৰে তেখেতসকলৰ যি সমস্যা সেই সমস্যাবিলাক সমাধান হয় আৰু এয়া হৈছে মাছৰ বজাৰ আৰু নিজৰ পচন্দৰ মাছটো কিনিবৰ কাৰণে এনেদৰে ভিৰ কৰিছে কিছু গ্ৰাহকে আৰু এয়া হৈছে শুকান মাছৰ বজাৰ বহুতৰে হয়তো শুকান মাছৰ গোন্ধ পালে নাকত এখন ৰুমাল লোৱাৰ অভ্যাস আছে কিন্তু হ'লেও বন্ধুসকল শুকান মাছৰ কিন্তু আদৰো আছে যথেষ্ট